ভাই হকৰ মোৰ মিতালী ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছো। আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে হৈ উপলক্ষে আমি খনিকৰ নামঘৰলৈ যাওঁ। সখীও যাব, হাজবেণ্ডো যাব, ময়ো যাম, মাও যাব। আহক আমি সকলোৱে যাওঁ। ইফালে সোমাই যাওঁ নে? এইখন খনিকৰ মেইন গেট। ভালকে নুঠি रास्ता ने ইয়াতে পাৰ্কিং কৰিবা। গাড়ী পাৰ্কিং কৰি লওঁ। আমি আহি পালো। বিস্কুট এটা লৈ ল'বা। আমাৰ বাৰ্থডে বয় আহি আছে নামঘৰলৈ।
বাৰেগলে ৰাখি দিছো মই আহি দিয়া হৈ গ'ল নহয় মই মানুহে একাল থাকিলে মই হেৰি নাই মই এইটো কাৰণে পিছপিনে ধুনীয়াকৈ আগত গৈছোঁ আৰু ল'ৰাটো পঢ়াটোকে যোৱা গুচি আহিছোঁ খনিকৰ নামঘৰৰ মেইন গেট গেটখন এতিয়া ধুনীয়াকে উঠিছে ন আগফালেদি মানে নুঠে ইয়াত ধুনীয়া ফটো হয় তাত নামঘৰটো সেই ওচৰত কিবা ফটো ইমান ঠিক নহ'লে ফটো মাৰিছিলে নে ফটো মাৰিছিলে বেলেগ কালাৰ উঠিছে কি কালাৰ হালধীয়া আমি ঘৰলৈ আহিলো আৰু বেছি দূৰ নাই ঘৰলৈ আমি ঘৰ আহি পাই গ'লো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ